হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজত মোৰ আন এটা মিনি ব্লগ। তো কলেজৰ পৰা যাওঁতে আমি দুয়ো ভাবিলোঁ আজি গ্ৰীণ হিল ৰেষ্টুৰেণ্টখনতে যাওঁ। নাম শুনি থাকোঁ, নতুন ৰেষ্টুৰেণ্ট হৈছে বোলে, বহুত ভাল লাগে যায়। তো আমি তাতে যাম বুলি ভাবিছোঁ, কিন্তু চাৰিআলিতো কিবা কাম আছিলে, সেইকাৰণে পিলপিলি এখনত উঠি কিনে চাৰিআলিলৈ গ'লোঁ। কিতাপৰ দোকান এখনত কিতাপ ল'ব লগা আছিলে। তো এয়া কিতাপ কেইটামান ল'লোঁ, লোৱাৰ পিছত আকৌ অটো এখনত উঠি ল'লোঁ। বুঢ়ীগাঁৱলৈ গৈ আছোঁ। ইয়াৰ ৰেষ্টুৰেণ্টখন পালোঁ, গ্ৰীণ হিল ৰেষ্টুৰেণ্ট। সঁচাকৈ বহুত ভাল লাগিছে। ভিতৰত সোমাই কেনে চালোঁ, বহুত ভাল লাগিছে। তো দুপৰীয়া সময়ত গৈছোঁ আৰু কি খাম, ভেজ ফ্ৰাইড ৰাইচ আৰু চিকেন কাৰীয়ে ল'লোঁ। আমাৰ ফেভৰেট হয়, য'তে যাওঁ আমি তাতেই খাওঁ, চিকেন কাৰী, ভেজ ফ্ৰাইড ৰাইচ। বহুত ভাল লাগিছে সঁচাকৈ, ধুনীয়াকৈ বনাইছে। আৰু খোৱাৰ শেষত সি থালত এনেই ধেমালিতে লিখিছে R+, আমাৰ নাম হয়। তো এইখিনি আছিল আজি মিনি ব্লগ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। বাই বাই গাইজ।